কমপ্লিট হৈ গ'ল পাগলে বুলি কৈ দিব মোক নদীখনো গালি নিদিয়ে বহুত কষ্ট হয় কিছুমানেতো একেবাৰেই দেখিব নোৱাৰে মানে মোক মই ভিডিঅ' কৰাৰ কাৰণে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে চাগে আৰু আপোনালোক সকলোৰে আশীৰ্বাদত মোৰো খবৰ বহুত ভাল কিয় মোৰ খবৰ ভাল সেইটো কৈ আছোঁ আহক ফাইনেলি গাইজ মোৰ ইউটিউব চেনেলটো 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল বুলি আপোনালোকে চাগে ভাবিছে নাই হোৱা 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ গৈ আছে মোৰ ইউটিউব চেনেলটোৱে আজিৰ প্ৰায় 1800 ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিলে 1840 জনমান হ'ল আজি তাকে মনটো বহুত ভাল লাগি আছে সেয়েহে ভাবিছোঁ মই আপোনালোকক আপডেটটো দি দিওঁ আৰু এতিয়া আহিছোঁ মই নদী পাৰলৈ ইয়াতে একদম পুৰা নীৰৱে আপোনালোকক খবৰটো দি দিওঁ মোৰ মনটো বহুত ভাল লাগি আছে 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ গৈ আছে মোৰ 5 মাহ মানতে মানে ইউটিউব চেনেল খোলা 5 মাহ মানতে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছিলে আৰু এতিয়া 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ গৈ আছে এতিয়াৰ পৰা মই ভিডিঅ' ভালদৰে দিব লাগিব মানে মই ভিডিঅ' তেনেদৰে নিদিওঁৱে আৰু মই কিয় ভিডিঅ' আপলোড নিদিওঁ সেইটো চাগে আপোনালোকে নাজানে কেনেকৈনো জানিব মই ক'লেহে গম পাব চ' মই ভিডিঅ' এইকাৰণে আপলোড নিদিওঁ কাৰণ মোৰ কেমেৰা কোৱালিটি মানে একেবাৰেই ভাল নহয় ভিডিঅ'টো কিবা ফাটি যায় সেয়েহে মই ভিডিঅ'বোৰ তেনেদৰে আপলোড নিদিওঁ আৰু এটা কথা হৈছে মোৰ কণ্টেণ্টৰ অভাৱ মোৰ তেনেকুৱা একো কণ্টেণ্ট নাই মই যে ভিডিঅ' বনাম ঘৰত থাকোঁ আৰু কলেজ যাওঁ সেয়া ভিডিঅ' দিলে আপোনালোকে ইমান চাই ভাল নাপায় এনেনো ঘৰতে শাক খোৱা মাছ খোৱা ভিডিঅ'বিলাক দি থাকিলে কোনেনো চাব অলপমান ওলাই মেলি যাব লাগিব যিহেতু মই ভিডিঅ' কৰিছোঁ মানে ভিডিঅ' বনাওঁ পাব সেয়ে য'ত ফুৰিব লাগিব আৰু মই তেনেকৈ ক'তো যোৱাও নাই আপোনালোকে যদি 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ে মই পূৰা ঘূৰিম আৰু তেতিয়া আপোনালোকে ভাল পোৱা ভিডিঅ'বোৰ পাই থাকিব মই য'ত যাম ফুৰিম তাৰে মানে ভ্লগবোৰ দি থাকিম আপোনালোকক সোমাবলৈ চেষ্টা কৰিম এতিয়া আহিলে বন্ধুসকল ছাপৰ্টৰ কথা মানে মই যেন ভিডিঅ' বনাওঁ এনেদৰে ইউটিউবত ভিডিঅ' দিওঁ মোক ছাপৰ্ট কৰে নকৰে মানে ঘৰৰ মানুহে হওক বা বন্ধুসকলেই হওক ঘৰৰ মানুহেতো অভিয়াছলি ছাপৰ্ট কৰে কিন্তু বন্ধুসকলৰ কথা ক'বলৈ গ'লে সকলোৱে ছাপৰ্ট নকৰে আৰু সকলোৱে যেন ছাপৰ্ট কৰিব তেনেকুৱাতো একো কথা নাই বহুতে ছাপৰ্ট কৰে আৰু বহুতে ছাপৰ্ট নকৰে বহুতে বহুত ভাল পায় মই ভিডিঅ' কৰাৰ কাৰণে ভিডিঅ' নিদিলে বহুতে কয় কিয় ভিডিঅ' দিয়ে ভিডিঅ' দিয়ে মানে ভিডিঅ' দে ভুল হৈ গৈছে ভিডিঅ' চাবলৈ ৰখি আছোঁ তেনেদৰে কয় আৰু কিছুমানেতো একেবাৰেই দেখিব নোৱাৰে মানে মোক মই ভিডিঅ' কৰাৰ কাৰণে কিন্তু ফটুৱা কৰি থাকে তেনেকৈ ভাবে কিন্তু মই ভাল পোৱা কামটো মই কৰি গৈ থাকিম আৰু আপোনালোকে ইমানখিনি ছাপৰ্ট কৰিছে যদি আৰু ছাপৰ্ট কৰিব আপোনালোকে ইমানখিনি ছাপৰ্ট কৰিলে আজি 1800 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল এতিয়া 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ গৈ আছে বন্ধুসকল এটা ভিডিঅ' কৰিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় সেইটো মই জানো মানে যিসকলে ভিডিঅ' কৰে সেইসকলে জানে এইফালে এয়া ৰ'দ আৰু বৰষুণ দিলে বৰষুণ য'ত ত'ত গৈ ভিডিঅ' কৰিব লাগে তাকে বহুত কষ্ট হয় প্ৰত্যেকজন ইউটিউবাৰে এটা সপোন থাকে মানে ভিডিঅ' আপলোড কৰা বা ভিডিঅ' কৰা মানে প্ৰত্যেকজন মানুহৰে এটা সপোন থাকে যেন তেখেতৰ চেনেলটো বা পেজটো মনিটাইজেশ্যন হোৱা আৰু মোৰো সেইটো সপোন আছে মোৰ যেন ইউটিউব চেনেলটো মনিটাইজেশ্যন হ'ব তাকে বহুত মোৰ আপোনালোকৰ ওপৰত আশা আছে আপোনালোকৰ ওপৰত বিশ্বাস আছে আপোনালোকে মোৰ 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব আৰু অতি সোনকালে আপোনালোকে মোৰ ৱাচ টাইমটো কমপ্লিট কৰি দিব আৰু আজি ফাইনেলি মোৰ মানে এটা মেছেজ আহিছে মানে ৱাচ টাইমৰ হেৰিয়ত মেছেজ হোৱা নাই মানে নটিফিকেশ্যন আহিছে YT ষ্টুডিঅ' ৱাচ টাইম মানে কিমান হৈছে মানে আৰু বেছি নালাগে আৰু মানে মনটো কিবা এটা ভাল লাগি আছে সকলো ফালৰ পৰা ছাবস্ক্ৰাইবাৰো 1800 হৈ গৈছে আৰু ৱাচ টাইমটো মানে কমপ্লিট হৈ আছে আপোনালোকে জল্দি মোৰ ৱাচ টাইমটো আৰু 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক মই মানে য'ত যাম তাৰ ভিডিঅ' দিম আৰু আপোনালোকক মানে ফুল এণ্টাৰটেইনমেণ্ট দিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যিসকলে মোৰ শ্বৰ্টছ ভিডিঅ'বোৰ চোৱা নাই সেইসকলে গৈ মোৰ শ্বৰ্টছ ভিডিঅ'বোৰ চাব বহুত হাঁহিব মানে ভাল পাব মই কৈছোঁ বহুত ভাল পাব হয়তো কিছুমানে ভাল নাপাব পাৰে সেইটো ক'ব নোৱাৰোঁ কিন্তু 100%ৰ ভিতৰত 99% বহুত ভাল পাব মানে মই ফানি শ্বৰ্ট ভিডিঅ' কিছুমান দিওঁ সেয়া চাই আপোনালোকে বহুত ভাল পাব আৰু মই মিনি ভ্লগো দিওঁ লং ভিডিঅ'ও দিওঁ আপোনালোকে গৈ চাই ল'বগৈ যিসকলে এতিয়ালৈকে চোৱা নাই আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে অতি সোনকালে 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ে মই চেলিব্ৰেট কৰিম মানে কেক চেক আনি পূৰা কি ক'ব মানে মনটো ভাল লাগি আছে বহুত ভাল লাগি আছে মই এইটো মানে কাকো বুজাব নোৱাৰোঁ সেয়েহে এতিয়া মই নদী পাৰলৈ আহিলোঁ কাৰণ ঘৰটো ইমান চিঞৰি কথা ক'লে মোক পাগলেই বুলি কৈ দিব মানে ওচৰৰ মানে ঘৰৰ মানুহে নক'লে ওচৰৰ মানে পাগল হ'ল বুলি কৈ দিব ইমান বলকি আছে বুলি সেইকাৰণে মই নদী পাৰলৈ আহিলোঁ ইয়াত নিজান কোনেও মোক একো নকয় ইয়াত যিমান চিঞৰি থাকিব পাৰে মোক নদীখনেও গালি নিদিয়ে নদীখন আৰু মোৰ মাজত এটা গভীৰ সম্পৰ্ক আছে মই নদীত মানে পূৰা মানে কি ক'ব আৰু গা ধুবলৈ আহিয়ে থাকোঁ এইকেইদিন মানে গা বেয়া হৈ থকাৰ কাৰণে গা ধুবলৈ অহা নাই আৰু এতিয়াৰ পৰা আপোনালোকক মই ধামাকা ভিডিঅ' দি থাকিম আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু যিসকল নতুনকৈ আহিছে আকৌ এবাৰ কৈছোঁ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব প্লিজ নকওঁ বাৰু আপোনালোকৰ যদি মন যায় চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'সমূহ চাব কেনেকুৱা পায় কমেণ্ট কৰিব যদি বেয়া পায় ছাবস্ক্ৰাইব কৰিব নালাগে বাৰু যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি থৈ যাব চ' আজিলৈ ইমানেই আছিলে বাই